নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া তিল আৰু মাংস লৈছোঁ। তিলৰ সৈতে মাংস বনোৱাৰ প্ৰস্তুতি চলাই আছোঁ। ভাবিছোঁ তিলৰ সৈতে মাংসৰ ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াওঁ। বনোৱাত ইমান পাকৈত নহয়, তথাপিও চেষ্টা কৰিম। আৰু যদি ভুল হয় আপোনালোকে কমেণ্টৰ সৈতে জনাই দিব আৰু ভিডিঅ'টো চাই মৰম আৰু আশীৰ্বাদ দিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। ধুয়ে না আৰু হেৰি আলু আনাচোন এই নালাগে তুমি আৰু মইহে অকলে ইমানকে চপিছে পাবা একেবাৰে লৈ যাবা গোটেইখিনি দিব। মিহি মিহিকে কাটা। পিঁয়াজটো মই নাকাটোতে মোৰ ভাগতহে পৰিলেগে ন। মিহি মিহিকে কাটা আৰু সৰু পিচ কৰি দিম। মই হেল্পাৰ বেছি মিহি কৰিছোঁ পাৰিছোঁ আৰু ন। পাইছা এয়া তিলখিনি ভাজি লৈছোঁ। তাৰপৰা ঠাণ্ডা কৰি গুড়ি কৰি ল'লে হ'ব। পিচিব লাগিব। এয়া পিঁয়াজ লৈছোঁ, এয়া বিলাহী, তেজপাত, আদা নহৰু গুড়ি, এটা ভোট জলকীয়া নিজৰ সোৱাদ অনুসাৰে। এইফালে ইয়াত আছে এইফালে গৰম মছলা, ধনিয়াৰ গুড়ি, এইখিনি চিকেন মছলা আৰু ৰেড চিলি পাউডাৰ। এইখিনি কালাৰৰ কাৰণে, আচলতে পুৰা নহয়, এইখিনি পুৰে কাশ্মীৰী লাল মিৰ্চ। কেৰাহীখন গৰম হৈছে আৰু তেল দিবই লাগিব, নিদিলে কেনেকৈ সিজিব। হৈ যাব। পিঁয়াজ দিলোঁ, তেজপাত দিলোঁ, ওচৰ পৰা দেখাই দিয়া। নিজৰ সোৱাদ অনুসাৰে নিমখ দিব, হালধি গুড়ি, পিঁয়াজখিনি এনেদৰে অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থ'ব লাগিব। বিলাহী দিলোঁ দেই, দেখাই দিওঁ, খবৰ দেখাই দিওঁ। অকণমান পটককৈ আমি পিঁয়াজখিনি জ্বলি যোৱা নিচিনা হৈছোঁ। কেমেৰাটো অন কৰাই নহয়, বিলাহী দি দিলোঁ। প্ৰথমতে পিঁয়াজ দিলোঁ, পৰা তেজপাত দিলোঁ, বিলাহী, আদা নহৰু পেষ্ট দি মেলি এনেকৈ ভাজি আছোঁ অলপমান দেৰি। অকণমান আৰু আদা নহৰু গোন্ধটো অহালৈকে ভাজি এইখিনি হৈছেগৈ আৰু এতিয়া মছলাখিনি গোটেইখিনি দি দিম। মছলাখিনি দি ভাজি দিছোঁ দেই। অকণমান দেৰি ভাজিব আৰু মছলাৰ গোন্ধটো অহালৈকে। কেনেকৈ গোন্ধলে কেনেকৈ আহিছে নে? অলপ নহ'লে কেঁচা লাগিব। অকণমান দেৰি মানে মছলাটো ভাজিলে ভাল আৰু সেইটো কৰি সেই ভিডিঅ'ডোখৰ নহয় হয় নাই, সেইকাৰণে আকৌ কৰিব। সেইকাৰণে একো কৰি দিলোঁ। এতিয়া মাংসখিনি এনেকৈ দি দিছোঁ। আলুকেইটা খাবনে? আলুকেইডোখৰ দি দিলোঁ।
অকণমান হেল্পি কৰি দিয়াচোন মোক কাপোৰ এখন লৈ লওঁ গৰম কেৰাহী ধৰিলে মোক পাৰ বাজি যাব হেল্পি কৰি দিয়া লগে ভাগে বনাইছোঁ আৰু বুলি নেকি এনেও ভাঙিয়ে যাব নিজে নিজে ভাঙি যাব নিজে নিজে ভাঙিয়ে যাব বহুত দেৰি আছে মাংস সিজিব আছে আলু সিজিব আছে ভাঙিয়ে যাব আগতীয়াকৈ জ্বলা এতিয়া চবতে লাগিব ঝালটো অলপ অলপ লাগিব আলু সিজিলে নেকি চাওঁ সিজিছে আৰু মই মাংসখিনি একেবাৰে ল' ফ্লেমত বনাইছোঁ আৰু অকণমানো পানী ঢলা নাই দেই হ'লে আৰু মাংস মাংসখিনি ধুনীয়াকৈ সিজিলে এতিয়া ইয়াত তিলখিনি দি দিম ধনিয়া পাত দি দিম না হৈ গ'ল আৰু ধৰি লোৱা নহ'লে উভত খাই যাব কেতিয়া আহি খাবা আৰু তাৰপিছত তোমাৰ চিকেন ধনিয়াৰ পাত দিছোঁ হৈ গ'ল আৰু এইখিনি পাৰিম আৰু খাওঁ লাগিছে নহয় লিভাৰটো এলাৰ্ম দিছে হৈ গ'ল আৰু গেছ অফ খানা ৰেডি টেষ্ট কৰিবা টেষ্ট কৰেগা ৰেডি বঢ়িয়া চাওঁ মই ৰান্ধনীয়ে কেনেকুৱা বনাইছে ন টেষ্টিং কৰি চাওঁ কৰিছা খাওঁ মন গৈছে নি খাই লোৱা তুমি আগতে মই বনাইছোঁ তুমি টেষ্ট কৰা সঁচাকৈ ভাল হৈছে খাই লোৱা